যিখন ৰুমালে আমাৰ মনবোৰত কিছু মৰমৰ ধূলিকণা ছটিয়াই থৈ গ'ল, সেই ৰুমালখনক মই মাত্ৰ এবাৰ চুই চাব বিচাৰিছোঁ। মাত্ৰ আপোনালোকে মোক অনুমতি দিয়ক, মাত্ৰ এবাৰ প্লিজ। মানুহে মানুহৰ মৰম বুজি নাপায়, অথচ বুজি পায় এখন সাধাৰণ ৰুমাল। সেইকাৰণেতো এই ৰুমালখন অসাধাৰণ। এই ৰুমালখনে মৰম বুজি পায়, মৰম ল'ব জানে, বিলাব জানে। লওক চৌধুৰী, ৰুমালখন তুলি লওক। চৌধুৰী, আপোনাৰ অন্তৰৰ সমস্ত মৰম নিহিত হৈ থকা এই ৰুমালখনক আপোনাৰ হাতৰ স্পৰ্শৰ পৰা বঞ্চিত নকৰিব। যিখন ৰুমালৰ কোনো পৰিচয় নাই, যিখন ৰুমালৰ কোনো গৰাকী নাই, সেইখন ৰুমাল মই হাতে স্পৰ্শ নকৰোঁ। মই মহাৰাজ বীৰাংগ মোহন চৌধুৰীৰ একমাত্ৰ পুত্ৰ। এজন সামান্য পিতৃ মাতৃ পৰিচয়হীনা ছোৱালীৰ লগত কোনো ধৰণৰ সম্পৰ্ক থাকিব নোৱাৰে। এতিয়াও নোৱাৰে। নেভাৰ। মিষ্টাৰ চৌধুৰী, ইউ হেভ ব্লাণ্ডাৰ্ড। ভুল কৰিছে। এটা সাধাৰণ কাপোৰৰ টুকুৰাৰ লগত এজনী তেজ মগহৰ ছোৱালীক আপোনাৰ পথাৰ মাজৰে টানি আনি আপুনি ভুল কাম কৰিছে। নাই মই যে ভুল কৰা নাই, এটা প্ৰমাণ আছে। যিটো ৰাস্তাৰে মই সদায় অহা যোৱা কৰিছিলোঁ, যিখন পেঞ্চন কৰি প্ৰতিদিনে বাট চাই আছিলোঁ, পিতৃ মাতৃ যিদিনা মই তাইক পিতৃ মাতৃক পৰিচয় বিচাৰিছিলোঁ, সেই মুহূৰ্ততে তাই মোক এই ৰুমালখন দাঙি মোক কৈছিল, এইখনেই একমাত্ৰ পৰিচয়। মই এই ৰুমালখনক পৰিচয় বুলি মানি ল'ব নোৱাৰি, কাৰণ মই এই অনিমেষ চৌধুৰীৰ সামাজিক সন্মানত কোনো নক্ষত্ৰই আঘাত সানিব নোৱাৰে। আপুনি স্বাৰ্থপৰ, আপুনি ভীষণ স্বাৰ্থপৰ, আপুনি নিষ্ঠুৰ, ভীষণ নিষ্ঠুৰ। তথাপিও মই মৰমীয়াল। মোৰ অন্তৰত চিৰসঞ্চিত মৰম, মোৰ সেই ছোৱালীজনীক মই চিৰদিনৰ বাবে অৰ্পণ কৰিম। কিন্তু এই ৰুমালখন গ্ৰহণ কৰিব পৰা শক্তি আৰু সাহস মোৰ নাছিল, কাৰণ মই এইখন সমাজৰ একমাত্ৰ প্ৰতিপত্তিশীল ব্যক্তি, মহাৰাজ বীৰাংগ মোহন চৌধুৰীৰ একমাত্ৰ পুত্ৰ অনিমেষ চৌধুৰী। দীপঙ্কৰ, পৰিৱেশক কৈ দিয়া দীপঙ্কৰ, সেই ছোৱালীজনী আমাৰ সন্তান বুলি কৈ দিয়া। চিঞৰি কৈ দিয়া, সেই হতভুগীয়া ছোৱালীজনী আমাৰ সন্তান বুলি কৈ দিয়া দীপঙ্কৰ, কৈ দিয়া। আজি মাত্ৰ গম পালো আমাৰ কেঁচুৱাটো জীয়াই আছে। ভুল নহয়, তাই জীয়াই আছে। অনিমেষ চৌধুৰীয়ে তাইক লগ পাইছে। কিন্তু সেই অনিমেষ চৌধুৰীক আমি কিয় ক'ব নোৱাৰিলো যে সেই ছোৱালীজনী আমাৰ সন্তান বুলি? আমি কিয় ক'ব নোৱাৰিলো যে সেই ছোৱালীজনীকে কেঁচুৱা অৱস্থাত এই পাৰ্কখনৰ বুকুত আমি এৰি থৈ গৈছিলো বুলি? কোৱা দীপঙ্কৰ, কোৱা।
কিয় ক'ব নোৱাৰিলো আমি কিয় ক'ব নোৱাৰিলো যে এইখন সমাজৰ কিছুমান বাহ্যিক নীতি নিয়মে আমাৰ ধন ধৰি উঠিব খোজা সংসাৰখন খেলি মেলি কৰি দিলে বুলি কিয় কিয় নোৱাৰিলো পিতৃ মাতৃ হিচাপে আজি সেই সন্তানটিৰ ওপৰত আমার কোনো অধিকার নেই এই কাঞ্চন তুমি মাতৃ হৈ নিজৰ সন্তানৰ ওপৰত অধিকাৰ নাই বুলি ক'বলৈ তোমাৰ লাজ লগা নাই লাজ কিহৰ লাজ এইখন সমাজৰ আগত নিজৰ লাজ মান ৰক্ষা কৰিবলৈ গৈ যিদিনা নিজ সন্তানটিক বুকুৰ পৰা তলিয়াই দিছিলো সেইদিনাই সেই সন্তানটিৰ ওপৰত আমাৰ সকলো অধিকাৰ শেষ হৈ গৈছে আজি সেই সন্তানটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ পিতৃ হিচাপে তুমিও অসমৰ্থ মোক অসমৰ্থ বুলি কৈ তোমাৰ মাতৃ হৃদয়ত কিয় আঘাত সানিছা তুমিও অসমৰ্থ বুলি কোৱা চিঞৰি কান্দা আমার আইজনী কোট বুলি হিয়া ডাকুৰি কানা কাঞ্চন হিয়া ডাকুৰি কান্দি সেইখন সমাজে মোক নিজকে মাতৃ বুলি কোৱাৰ পৰা বঞ্চিত কৰি